নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম আৰু আশা কৰোঁ আপোনালোকেও ভালে আছে আৰু ময়ো ভালে আছোঁ বাৰু। এয়া মই নৰসিংহৰ পাত ছিঙিছোঁ, ভাইটিয়ে বোলে চাটনি বনাব। এইফালে মই দেখিলোঁ মচন্দৰী পাত লৈছোঁ, নৰসিংহৰ পাত লৈছোঁ। মচন্দৰী পাতটো মানে পেটৰ কাৰণে বিৰাটেই ভাল হয়, গৰমৰ দিনত মচন্দৰী পাতটো খাব লাগে। এয়া গোলনেমু ছিঙিছোঁ মই, গোলনেমুডালো ইমান ধুনীয়াকৈ লাগিছে, মানে যোৱা বছৰ মানে ইমান ভালদৰে লগা নাছিলে, এইবাৰ বহুখিনিয়ে লাগিছে বাৰু গোলনেমু। এয়া গোলনেমু যদি নিমখত তিয়াই পকিলে মানে থৈ দিয়া হয়, পকাৰ পিছত নিমখত তিয়াই থৈ দিলে মানে পেটৰ অসুখ হ'লে, পেটৰ বিষ হ'লে খালে মুখৰ ৰুচি আহে আৰু ভাল হয়, মানে বিৰাটেই ভাল হয় গোলনেমুটো। এয়া পদিনাৰ পাত মই ছিঙিছোঁ, দেখিলোঁ মানে পদিনাখিনিও। এয়া পদিনা ছিঙিছোঁ মই ধুনীয়াকৈ। এতিয়া মানে টেঙাৰ লগত মানে চাটনি খাম আৰু গৰম যিটোহে পৰিছে মানে বিৰাটেই ভাল লাগে। মই বিৰাট ভাল পাওঁ পদিনা শাক, জানেনে? আপোনালোকেও বাৰু ভাল পায়নে পদিনা শাক? গৰমৰ দিনত পদিনা খাই বিৰাট ভাল লাগে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।